এটা কাণ্ডত আছে এটা ওপৰত লৈ এনেকুৱা দাঙি পেলাই ওলাইছোঁ। নেপালী খুঁটিৰ সেই ভয়াৱহ ছবিখন আপুনি দেখিছে, কিন্তু নেপালী খুঁটিৰ একেবাৰে কাষতে লাগি থকা নেপালী খুঁটিৰ ফালে দিয়ে আহিব পাৰি সেই গাঁওখনৰ পৰিৱেশটো আজিলৈকে কোনেও দেখা নাই। সেই গাঁওখনো সম্পূৰ্ণৰূপে এই বানে বিধ্বস্ত কৰি থৈ গ'ল, সেই গাঁওখনো সম্পূৰ্ণৰূপে ধ্বংস কৰি থৈ গ'ল। সেইখন হৈছে নেপালী খুঁটিৰ একেবাৰে কাষত একেবাৰে গাত লাগি থকা নেপালী খুঁটিৰ ভিতৰেদি আহিব পাৰি সেই গাঁওখন হৈছে শিলনী মাজগাঁও। শিলনী মাজগাঁৱৰ এয়া হৈছে পৰিৱেশ। এইসমূহ ইয়াত আছিল ঘৰ, দিখৌ নদী একেবাৰে কাষত আছিল। এইসমূহ আছিল ঘৰ, যিমান দূৰলৈ চাই কেমেৰা প্ৰভাসে ঘূৰাব, যিমান দূৰলৈ চাই সিমান দূৰলৈ আছিল এইসমূহ আছিল এই মানুহবোৰৰ ঘৰ। কিন্তু এই ঘৰবোৰৰ এতিয়া কোনো চিনচাপ নাই, সম্পূৰ্ণৰূপে কেৱল ধ্বংসস্তূপ আৰু ধ্বংসস্তূপ। ঘৰবোৰৰ মানুহবোৰে তেওঁলোকৰ ভাগি যোৱা যিটো ঘৰ, এই খুঁটাকেইটাতে বহি এতিয়া তেওঁলোকে চিন্তা কৰিছে যে তেওঁলোকে কি কৰিব। চৰকাৰে তেওঁলোকৰ এই ছবিখন দেখিব নে নাই তেওঁলোকে চিন্তা কৰিছে। এই ব্যক্তিজনক আপুনি দেখা পাইছে, এইটো হৈছে তেওঁ ঘৰ, এইটো হৈছে তেওঁ ঘৰ, এইটো হৈছে তেওঁ ঘৰটো খুঁটাকেইটা কেৱল বাচি থাকিল, বাকী একো নাই। তেওঁ এইখন যে তেওঁ ঘৰ আছিল চিনি পাইছে এইকাৰণেই যে খুঁটাকেইটা বাচি থাকিল, খুঁটাকেইটা বাচি থকাৰ কাৰণে চিনি পাইছে, কিন্তু বাকী ইয়াত একো নাই। গছ গছনি সকলো লৈ গ'ল। ইয়াত যিখিনি নদীয়ে পাহাৰৰ পৰা যিখিনি বাঁহ কাঠ উটুৱাই আনিছিল সকলো ইয়াত পেলাই দিলে, আৰু ইয়াৰ যিসমূহ ঘৰ আছিল সকলো লৈ গ'ল। দাদা, এইটো আপোনাৰে ঘৰ আছিল? হয় ছাৰ, হয় মোৰ ঘৰ আছিলে, বনাইছিলোঁ আমি কষ্ট কৰি, ভাঙি গ'ল, কি কৰিম। আপোনাৰ ঘৰ বুলি কেনেকৈ গম পালে? নিজৰ বনোৱা ঘৰত মই চিনি নাপাম নেকি? সেইটো মই চিনি পাইছোঁ। ক'ত যাম, কি কৰিম? এইবাৰ গৈছোঁ আছে, ক'ত যাম এতিয়া মই? খুব এখন দুখৰ ছবি। এই ব্যক্তিগৰাকীয়ে কান্দিছে। আপোনাৰ নামটো? শ্ৰী ধৰ্মেশ্বৰ মানকী। মানকী হয়, এগৰাকী হৈছে ধৰ্মেশ্বৰ মানকী। ধৰ্মেশ্বৰ মানকীৰ ঘৰখন নাই, একোৱে নাই। আপোনালোকে বস্তু কিবা বচাব পাৰিলে নাই? বাহিৰলৈ একোৱে নাই, পিন্ধা কাপোৰ, কাগজ চাপোৰ, এতিয়া আপোনালোকে ক'ত আছে? এতিয়া আমি কেম্পত আছোঁ, ৰাস্তা কিনাৰত। 14 দিন কেম্পতে আছে। এই গোটেই এইবিলাক লাগি মেলি জুয়ে পৰিছে ন? হয়। খুব এখন দুখ লগা ছবি। এই মানুহজনৰ হাতখনৰ এতিয়া অৱস্থা নাই। হাতখন যদি আপুনি অকণমান এনেকৈ দেখুৱাই দিয়কচোন, হাতখনৰ অৱস্থা নাই। কেমেৰাত যদি প্ৰভাসে জুম কৰিব পাৰে, দেখা পাইছে তেওঁলোকে শিবিৰত আছে, আৰু জুই লাগি হাতখনো তেওঁ পুৰি গ'ল। জুই লাগি তেওঁ হাতখনো পুৰি গ'ল। মই আহ্বান জনাইছোঁ প্ৰশাসনলৈকে ইয়ালৈ আহক। প্ৰশাসনৰ মানুহ কোনোবা আহিছেনে ইয়ালৈ? নাই, কোনো অহা নাই, এতিয়ালৈকে কোনোৱে অহা নাই, কোনো অহা নাই। চব নেপালী সুধিয়ে গৈছে, আমাৰ এইফালে কোনো অহা নাই। ক'বলৈ মোৰ ভাষা নাই, কাৰণ তেওঁলোকক আপুনি যেতিয়াই কিবা এটা কথা সোধে তেওঁলোকে হুক হুকাই কান্দে, আৰু হুক হুকাই কান্দিবই, কাৰণ তেওঁলোকৰ এতিয়া একো নাই। আপুনি যিমান দূৰলৈ চাব সিমান দূৰলৈ ইয়াত এখন গাঁও আছিল, এখন গাঁও। এয়া হৈছে শিলনী মাজগাঁও। এই গাঁওখনৰ মাত্ৰ কেইটামান ঘৰ বাচি গ'ল। যিকেইটা পকী ঘৰ আছিল সেই পকী ঘৰকেইটা বাচি গ'ল। বাকী নদীৰ কাষত যিসমূহ ঘৰ আছিল সকলো লৈ গ'ল, সকলো, একো নাই। এই ঘৰসমূহৰ এপদ সামগ্ৰীও তেওঁলোকে বচাব নোৱাৰিলে। পানী অহাৰ দিনা আপোনালোক ঘৰৰ ভিতৰতে আছিল নেকি? নাই, ওলাই গৈছিলোঁ, মানুহ নাছিল কোনো। Every second counts.